বন্ধুহঁত সিদিনা যে আমাৰ সৈন্যবিলাকক যে 20জন সৈন্যক যি চীনা সৈন্যই যে আক্ৰমণ কৰি হত্যা কৰিছিলে, আজি ইণ্ডিয়াক, আজি ভাৰতক কমেও 30খনকৈ দেশে সহায় কৰিছে। তাৰে কেইখনমানৰ মই নাম কৈ আছোঁ আপোনালোকক। আমেৰিকা, জাপান, ফ্ৰান্স, অষ্ট্ৰেলিয়া, কানাডা, UK, ইটালী, দক্ষিণ কোৰিয়া, জাৰ্মানী, এনেকুৱা বহুতো দেশে আমাৰ ইণ্ডিয়াক সহায় কৰি আছে। চাইনাই বহুত বিপদৰ ফালে লৈ আহি আছে। তো ইয়াৰ কাৰণে চাইনাৰ যিখিনি এপ আছে, বহুত এপ আছে চাইনাৰ, সেই এপখিনিয়ে বহুত ডাটা আমাৰ পৰা লৈ যাই আছে, বহুত ডাটা। তো আমাৰ ইণ্ডিয়াত ফেভাৰেট যিখিনি বহুতে পপুলাৰ এপ, সেইখিনিৰ মই কেইটামান নাম মই কৈ দিছোঁ। হেল্ল' এপ আছে, টিকটক, পাবজি বহুত বেছি পপুলাৰ। টিকটক, পাবজি, ক্লেছ অফ কিং, UC ব্ৰাউজাৰ, এইবিলাক আনইনষ্টল কৰি দিয়ক চব। এইবিলাক এপে বহুতো ডাটা সংগ্ৰহ কৰি আছে। চব আমাৰ ইণ্ডিয়ান আৰ্মিখিনিয়ে যে অকল যুদ্ধত লাগিব সেইটো নহয়, আমিও ভিতৰৰ পৰাই যুদ্ধ লাগিব পাৰোঁ। বেলেগ বন্দুক নলালেও আমি এপকেইটাই আনইনষ্টল কৰিব পাৰোঁ, কাৰণ এইকেইটা এপেৰে বহুত টকা লৈ যাই আছে, সিহঁতে বহুত ডাটা সংগ্ৰহ কৰি আছে। তো মই ভাবোঁ যে সেইখিনি বস্তু যিখিনি বস্তু মই ডিছক্ৰিপশ্যনতো মই লিখি দিছোঁ আৰু যিখিনি দেখি আছে স্ক্ৰীণত মোৰ, সেইখিনি এপ আনইনষ্টল কৰক। বহুত ডাটা সংগ্ৰহ কৰি নি আছে। তাতে আমাৰ বহুত 20জন জোৱান হত্যা কৰিছে। অকল ইণ্ডিয়ান আৰ্মিখিনিয়ে যে যুদ্ধত লাগিব সেইখিনি নহয়, আমিও যুদ্ধত লগা, আমাৰো প্ৰয়োজন। আমি বন্দুক নলালেও আমি যিখিনি আহিব লগা বস্তু, যিখিনি এপ আছে, সেইখিনি আনইনষ্টল কৰাটো আমাৰো দৰকাৰ। তো যিখিনি বস্তু আছে সেইখিনি বস্তু আনইনষ্টল কৰি থৈ দিলে বেছি ভাল হ'ব। চীনক যদি এতিয়াৰ পৰাই এটেক কৰা নহয় না, পিছলৈ বহুত বিপদত পৰিব লাগিব আমি। কাৰণ এইবাৰ দিছে কৰোণা, নেক্সট বছৰ কি আহে, তাৰে আজিৰ পৰা 10-15 বছৰৰ পিছত কি আহে, আমিহে মৰিব লাগিব। তো মই ভাবোঁ আমাৰ ইণ্ডিয়ান আৰ্মিখিনিৰ লগত, আমাৰ সেনাৰ লগত আমিও যুঁজ দিয়াটো আমাৰ দৰকাৰ। ইণ্ডিয়ান আৰ্মিখিনিয়ে বৰ্ডাৰত থাকি চাইনাৰ বৰ্ডাৰ, চাইনা আৰু ইণ্ডিয়াৰ বৰ্ডাৰত থাকি যুদ্ধ কৰিছে। আমি ঘৰতে থাকি মোবাইলেৰে যুদ্ধ কৰিব লাগিব। যুদ্ধ কৰিব লগা একো নাই তাত, মাত্ৰ এপকেইটা আনইনষ্টল কৰক। এপকেইটাই বহুত পইচা সংগ্ৰহ কৰি আছে, বহুত ডাটা সংগ্ৰহ কৰি আছে। তো কিমান ডাটা আমি বহুত মোবাইল চাইনাৰ ফোন ইউজ কৰোঁ। প্ৰায় 33% ফোন চাইনাৰ পৰা অহা যোৱা কৰে, প্ৰায় আহে। বহুতে প্ৰায় 33% চাইনাৰ পৰা আহে। এনেকুৱা এটা দিন আহিব যদি চাইনাক এনেকৈ ডাঙৰ কৰি থকা যায় না, বহুত মানুহ মৰিব। এনেকুৱা বেমাৰ, কিমান ডাঙৰ ডাঙৰ বেমাৰ আহিব। এতিয়ালৈকে বেমাৰ ভাল হোৱাই নাই। এটা কথাই কওঁ যে যিখিনি চাইনাৰ আপোনাৰ মোবাইলত বস্তু আছে, সেইখিনি আনইনষ্টল কৰাটো সকলোৱে বিচাৰে। আৰু মইতো আগতে ক'লোৱে যে চাইনাইও যুদ্ধ কৰি আছে, ইণ্ডিয়াও যুদ্ধ কৰি আছে। ইণ্ডিয়াৰ সেনাই বৰ্ডাৰত থাকি কিনে যুদ্ধ কৰি আছে। আমাৰ ইয়াৰ পৰা যুদ্ধ কৰা দৰকাৰ। পইচা লৈ যাই আছে ন সিহঁতে। যিমান এপ আছে, কমেও 52 এপ আছে। বহুতকেইটা পপুলাৰ, ইণ্ডিয়াত বহুতকেইটা পপুলাৰ কেইটাৰ নাম মই কৈ দিছোঁৱে। এনেকুৱা এপ আনইনষ্টল কৰি থৈ